हेलो गाइस नमस्कार अस्सलामु आलैकुम আপোনালোক সকলোকে মোৰ চেনেল খানমছ কিচেনলৈ স্বাগতম জনাইছো। আজি মই আপোনালোকক এটা চকলেট কেক বনাই দেখুৱাম আৰু এই কেকটি আমি কেনেদৰে অতি সহজ পদ্ধতিৰে প্ৰেছাৰ কুকাৰত বনাব পাৰি তাকে দেখুৱাও আহক। গতিকে আহক আমি কেকটি বনাবলৈ আৰম্ভ কৰো। এইটো বনাবৰ বাবে এয়া চাওক 1.5 কাপ ময়দা লৈছো। এয়া এইটো কাপেৰে এইটো জোখৰে লব। 1.5 কাপ মই ইয়াত হাফতকৈ অকণমান বেছি লৈছো, আপোনালোকে অকণমান বেছি ল'ব পাৰিব। আৰু এয়া কোকো পাউডাৰ, এয়া এইটো চাওক কোকো পাউডাৰ 3 চামুচ লম মই। ময়দা আৰু কোকো পাউডাৰখিনি মই চালি লৈছো, আপোনালোকে চালি ল'ব, লেতেৰা বা লাম্পছ থাকিব পাৰে। বেকিং পাউডাৰ লৈছো মই 1.5 চামুচ মান। 1 চিকুট মান মই নিমখ লৈছো, দি দিছো ইয়াত। আৰু এতিয়া মই গুটিখিনি মিশ্ৰণ ভালদৰে মিক্স কৰি লম। এয়া চামুচেৰে মিক্স কৰি লৈ আছো। মিশ্ৰণখিনিত ফুড ফ্লেভাৰ এতিয়া দি দিম। হাফ চামুচ লৈছো, বহুত বেছি নলব, তিতা লাগিব পাৰে। আকৌ মিক্স কৰি লৈছো। কেকৰ বেটাৰখিনি বনাবৰ বাবে এয়া মই মিক্স জাৰ এটা লৈ লৈছো। ইয়াত মই এতিয়া চেনি দি দিম। 1 কাপ দি দিছো চেনি। আপোনালোকে যিমানখিনি মিঠা খায় সেই পৰিমাণে দি দিব, কম বেছি কৰিব পাৰিব অকণমান মিঠা। প্ৰথমে চেনিখিনি মই ব্লেন্ড কৰি লম। এয়া মিক্সিত দি দিলো। কণী 3টা মই এতিয়া ফটাই লম। মই 3টা কণীৰে কেকটো বনাম আৰু সেই পৰিমাণৰ গুটেইখিনি দি দিছো। চেনিখিনি মই 30 সেকেন্ড মান গুৰি কৰি লৈছো আৰু লগে লগে আপোনালোকে ঢাকনিটো খুলি নিদিব, তেতিয়াহলে গুটে পাউডাৰখিনি উৰি যাব মিঠাটো। আৰু এই পিনে মই ভাঙি লোৱা 3টা কণী এয়া এতিয়া ইয়াত দি দিছো মিক্সি জাৰটোত চেনিখিনি লগতে। সেম কাপ লৈছো মই আৰু 1.5 কাপ এতিয়া মই ৰিফাইন লৈ লৈছো। ৰিফাইনখিনি ঢালি দিছো চেনি আৰু কণীৰ সৈতে এইটো কাপেৰে। চেনি, কণী আৰু ৰিফাইনখিনি এতিয়া আমি ফেটি লম। ঢাকনিটো লগাই দিছো। গুটিখিনি এতিয়া 20খিনি ফেটি লোৱা হ'ল। এতিয়া আমি এপিনে মিলোৱা মিশ্ৰণখিনি ঢালি দিম। এয়া ময়দা, কোকো পাউডাৰ, বেকিং পাউডাৰ আৰু নিমখৰ মিশ্ৰণখিনি অলপ অলপকৈ দি দিছো। গুটিখিনি দি দিলো। এতিয়া ঢাকনিৰে ঢাকি দিছো। আকৌ এইখিনি এতিয়া ফেটি লম ভালদৰে। কেকৰ বেটাৰখিনি ৰেডি হৈ গ'ল, ব্লেন্ড কৰি ললো। এখিলা কাগজ মই লৈ লৈছো। আপোনালোকৰ সকলোৰে ঘৰত এনেকুৱা কাগজ থাকে। আৰু কেক বনোৱা পাত্ৰটোৰ শেপত মই এনেদৰে কাগজখিলা কাটি লৈছো। আপোনালোকে এনেদৰে কাটি ল'ব এনেকুৱা শেপত। কাগজখিলা অকণমান মই বেছিকে কাটিছো, ডাঙৰকে দিছো, যেন কেকটো সহজতে উঠাই আনিব পাৰি। কাগজখিলাত মই ওপৰত এয়া ৰিফাইন দি দিছো আৰু এইখিনি ভালদৰে মই গোটেই কাগজখিলাত মেৰিয়াই দিম, ভালদৰে সানি ল'ম। কেকৰ বেটাৰখিনি মই 40 পৰা 50 সেকেন্ডলৈকে ফেটি লৈছো। আপোনালোকে ভালদৰে ফেটি ল'ব যেন লাম্প ৰৈ নাযায়। কেক বনোৱা পাত্ৰটোত এতিয়া মই বেটাৰখিনি ঢালি দিছো কেকৰ। এচাকক কেকৰ কনসিস্টেন্সিখিনি এনেকুৱা হ'ব লাগিব, বহুত বেছি গাঢ় হোৱা নাই আৰু পাতলো হোৱা নাই। আপোনালোকৰ যদি গাঢ় হয় কেতিয়াবা কেকৰ বেটাৰখিনি, তেতিয়াহ'লে আপোনালোকে আৰু অকণমান ৰিফাইন এড কৰিব পাৰিব, নাইতো অকণমান গাখীৰো দিব পাৰে। কেকৰ বেটাৰখিনিত মই ৰিফাইন ইউজ কৰিছো। আপোনালোকে ৰিফাইনৰ সলনি বাটাৰো ইউজ কৰিব পাৰিব, কিন্তু বাটাৰখিনি আপোনালোকে গলাই ল'ব। এতিয়া বেটাৰখিনি অকণমান থেকেচাই দিব যেন বেটাৰৰ লেভেলটো ঠিক হয়।
আৰু যেনে ক'লাম ৰৈনাতে এইপিনে মই গেছত কুকাৰ দি দিছোঁ কুকাৰটো অকণমান গৰম হ'বলৈ দিছিলোঁ ইয়াত মই এয়া চাওক প্লেট এটা দি দিছোঁ উল্টাকে দি দিম ইয়াত প্লেট দি দিছোঁ মই উল্টাকে আপোনালোকে সৰু ৰখা ষ্টেনত দিব পাৰিব এতিয়া মই কেকটো পাতিটো দি দিছোঁ বহুত সাৱধানেৰে দিব আপোনালোকে কুকাৰৰ এতিয়া মই ঢাকনিটো লগাই লম প্ৰেছাৰ কুকাৰৰ হুইচেলটো খুলি দিব আৰু মই লো ফ্লেমত হ'বলৈ দিছোঁ কেকটো হ'বলৈ 45 to 50 মিনিটছ মান লাগিব আৰু এনেদৰে মই হ'বলৈ দিছোঁ লো ফ্লেমত বহুত ধুনীয়া গোন্ধ ওলাইছে আৰু 50 মিনিটছ মান হৈ গ'ল এতিয়া মই গেছ ষ্টপ কৰি দিছোঁ কেকটো যেতিয়া গোন্ধ ওলায় তেতিয়া আপোনালোকে ভাবিব যে কেকটো হৈ গৈছে গোন্ধ ওলাৰ পাছত অকণমান পাছতে আপোনালোকে গেছ ষ্টপ কৰি দিব আৰু এতিয়া মই ঠাণ্ডা হ'বলৈ ৰাখি দিম আৰু ঢাকনিটো মই আঁতৰাই দিলোঁ এয়া কেকটো এতিয়া উলাই লম মই ঠাণ্ডা হৈ গৈছে কেকটো এতিয়া মই ছুৰীৰ সহায়ত এয়া চাওক কাগবোৰ এনেদৰে লাহে লাহে কাটি লম উলাব লাগিব যেহেতু কেকটোৰ সাইডবোৰ মই কাটি ললো এতিয়া মই উলিয়াই লম অকমান ঠেকেচাই দিব কেকটো ধুনীয়াকে উলাই পৰিলে এতিয়া ইয়াত থকা কাগজখিলা মই আঁতৰাই দিম এয়া কাগজখিলা ধুনীয়াকে উলাই আহিলে ইয়া কেকটো চাওক কিমান সফট হৈছে মই পিস কাটি দেখুম আপোনালোকে নিজেও চাব পাৰিব কিমান সফট হৈছে কেকটো ওপৰ সাইডে ক্ৰিস্পি হৈছে আৰু কেকটো মই ৰাতিয়ে বনাই থৈ দিছিলো বহুত ৰাতি হোৱাৰ বাবে কটা নাছিলো এতিয়া ৰাতিপুৱা কাটি দেখুৱাইছো এই কেকটো আপোনালোকে এয়া কেক পেনটো এইটোত দুটা কণীৰ জখাৰে আপোনালোকে বনাব মই তিনটা কণীৰে বনোৱাৰ বাবে অকণমান বেছি ডাঙৰ হৈছিল আপোনালোকে দুটা কণীত তেনেকৈ 1.5 কাপ যেনেকৈ মই ময়দা এড কৰিছিলো তেনেকৈ দুটা কণীত আপোনালোকে 1 কাপ হেতু কোৱান্টিটি দি দিব তেনেকৈ গুটেখিনি মিলাই সামগ্ৰী এয়া চাওক কেকটো কিমান সফট হৈছে এয়া হাতেৰে মই দেখুৱাই দিছো আপোনালোকে নিশ্চয় গমে পাইছে খাবলৈ বহুত সফট হৈছে ইয়া মোৰ চকলেট কেক খাবলৈ ৰেডি হৈ গ'ল বজাৰতকৈ হেলদি চকলেট কেক আপোনালোকে সহজতে প্ৰেছাৰ কুকাৰৰ সহায়ত ঘৰতে বনাব পাৰিব মই অকণমান খাই আপোনালোকক কৈছো বহুত ধুনীয়া হৈছে খাবলৈ গতিকে আপোনালোকেও এনেদৰে ঘৰতে অতি সহজ পদ্ধতিৰে বহুত বেছি সামগ্ৰীৰো প্ৰয়োজন নহয় এনেদৰে ঘৰত বনাই খাবচোন খাবলৈ বহুত স্বাদিষ্ট হয় আপোনালোকে যদি নৰমাল কেকৰ ৰেচিপি বিচাৰে তেতিয়াহলে মোৰ চেনেলত দিয়া আছে আপোনালোকে চাই ল'ব পাৰিব আৰু এটা বিশেষ দিনৰ বাবে বিশেষ দিনৰ আগতীয়াকৈ মই এই কেকটো আপোনালোকক আগবঢ়ালো আৰু সেই বিশেষ দিনটো আপোনালোকে গম পাব গতিকে আশা ৰাখিলো আপোনালোকে এনেদৰে হেলদি সফট আৰু টেষ্টি কেক ঘৰতে বনাই খাব আপোনালোকে মোৰ ভিডিওটো চাই কেনে পালে যদি ভিডিওটো চাই ভাল পালে তেতিয়াহলে প্লিজ লাইক কমেন্ট শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব